গুটিখিনি মানে ভৰাই দিম। So guys, আমি আজি এটা গাঁৱলীয়া ৰেচিপি দেখাম বনাই পেলাই। আপোনালোকেতো চাগে চিনি পাইছে এই বস্তুটো কচুৰ ফুল। এইটো দি আমি আজি বনাম, কেনেকৈ বনাম অলপ দেখুৱাম। চ' গাইজ আমি আহি পালোঁ ইয়াৰ পাকঘৰৰ ওচৰতে বহিলোঁ, কাৰণ পাকঘৰত একেবাৰে অন্ধকাৰ হয়। আমি আহি ভিতৰত সোমালোহি। পাকঘৰৰ ওচৰতে এটা ৰুম আছে আমাৰ, তাতে আমি বহিলোঁ। তাতে মানে পাকঘৰত মেইন য'ত আমি কাম কৰোঁ, মানে জুইটো জ্বলা, তাত মানে কি ধোঁৱা হৈ যায় যে ভিডিঅ'টো একেবাৰে ক'লা হয়। এতিয়া ইয়াত আহিলোঁ লগৰ ৰুমটোত, মানে পাকঘৰৰ লগতে মাজতে বেৰ এখন আছে, ইফালে মানে অকণমান পোহৰ আহে, দৰ্জা এটা আছে চাওঁ, সেইকাৰণে মানে ইয়াতে বহিলোঁ আমি। তাতে পোহৰ হ'ব চাওঁ। আমি লৈ আহিলোঁ এইকেইটা, এতিয়া লৈ আহিলোঁ আমি, এতিয়া বহিছোঁ ন, কি কোৱা? লাহে লাহে এতিয়া কাটিম, এইখিনি কাটি পেলাই ছিদ্ধ দি দিম, মানে কাটাৰ পিছত বইলত বহাই দিম। চ' ব'লক দেখুৱাই থাকিম এতিয়া। এইটো অলপ মানে কমপ্লিট হোৱা নাই, মানে এইটো ফুলটো এইটো পূৰা কমপ্লিট হৈ গ'ল। এইখিনি তোলাৰ সময়ত দেখুওৱা নাই, কাৰণ দেউতাই তুলি দিলে বস্তুখিনি। কিছুমান ক'লে যে নাই বনাওঁতে আমি বনাই দিম, তেতিয়া আমি সকলোক দেখুৱাব পাৰিম বস্তুটো। তাৰপিছত কটাৰ পিছত এনেকুৱা হৈ আছে পিচ দেখিছেনে? কেমেৰাত ভালকৈ অহা নাই চাগে, আৱাজটো ভালকৈ আহিবনে নাই বা। মাইকটো লগাইছিলোঁ কিন্তু মানে ভালকৈ ফিটিং হোৱা নাই, সেইকাৰণে থৈ দিছোঁ মাইকটো। আৰু আজি প্ৰথমত ট্ৰাইপডত কাম মানে ভিডিঅ'টো বনাই আছোঁ, নহ'লেতো আমি হাতত লৈ বনাওঁ, আজি ট্ৰাইপডত লৈ বনাই আছোঁ। আমি মাইকটো লগাব পৰা নাই, সেইকাৰণে থৈ দিছোঁ। মই অকণমান হেল্প কৰি দিওঁ। নাজানো কিন্তু আজি প্ৰথম কাটিম, এনেকৈ দিলেই হয় ন, এনেকৈ ন। এইখিনি কচুৰ নিচিনা কাটিব লাগে, আৰু এইখিনি একো কৰিব নালাগে, এনেকৈ কাটিলেই হ'ল। এইটো পেলাব লাগিছিল, এইটো মাজৰটো। মাজৰটো। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray. মানে ৰ'দত থ'লে কোনো খোজোৱালে হয় ন। চ' গাইজ এটা কথা মই কৈ দিওঁ, আপোনালোকে ভাবিব চাগে মই এনেকৈ ৱাইফৰ লগত সদায় চাগে এনেকৈ কাম কৰি দিওঁ। একচুৱেলি সদায় কৰি নিদিওঁ, মাজে মাজে কেতিয়াবা হেল্প কৰি দিওঁ, আৰু মাজে মাজে হেল্প কৰিব লাগে, তেতিয়া ভালো লাগে। বিশেষ মোৰো কাজ থাকে ইফালে সিফালে, মানে সদায়তো মই কৰি দিব নোৱাৰোঁ। এতিয়া আজি মানে কওঁ যে সময় অকণমান আছে আৰু অকণমান হেল্প কৰি দিওঁ, সেইকাৰণে কৰি আছোঁ। আপোনালোকে কৰেনে এনেকুৱা? কমেণ্ট কৰি জনাব। চ' গাইজ আমি এতিয়া পাকঘৰত আহিলোঁ। চৰুত কেৰাহী বহাই কিনে এইটো বইল কৰি আছোঁ, বইলত দেখুৱাই থাকিম। চ' গাইজ আমি পাকঘৰত আহিলোঁ, এতিয়া আমি বইল কৰিম না, কি কোৱা? বইল কৰিম এতিয়া। এতিয়া কেৰাহী ধুই আহি গ'ল আৰু খৰিও আহি গ'ল, এইফালে কেৰাহী বহিলে। এতিয়া
এইফালে পানী আনা চলি আছে নিমখ দিব লাগে নেকি নালাগে সো গাইস এইফালে জুই উঠি গ'ল এতিয়া এইখিনি আমাৰ কচু ফুলখিনি হেৰি হ'ব বইল হ'ব হোৱালৈকে মানে আমি ৰখি থাকিম তাৰপিছত বইল হোৱাৰ পিছত যিখিনি প্ৰক্ৰিয়া আছে আপোনালোকক লাহে লাহে দেখাই থাকিম এতিয়া এইটো ঢাকি দিব লাগিব নেকি ঢাকি দিব লাগিব নেকি ঢাকি দিম এতিয়া নিমখ দিলে নেকি নিমখ দিব নালাগে ঢাকি দিলে হৈ যাব হৈ যাব ন ঢাকি দি দিয়া এতিয়া থাল বিচাৰি আছে থাল দি লাহে লাহে হৈ থাকিব আৰু কচুৰ ফুলখিনি বইল দি থৈ আহিছোঁ এতিয়া ইয়াত But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Silhouettes of you are like a taunt. Never really know just what you want. সো গাইজ এতিয়া চাই আছে যে এইখিনি হ'ল নে নাই পুৰা উতলি আছে হৈ গ'ল ন আচ্ছা সো গাইজ এইফালে কেৰাহী বহিলে আৰু মোটামুটি আমাৰ 70% হৈ গ'ল 30% গাইজ মানে কি হয় কচু খালে তোমাৰ ডিঙিত ধৰে যে সেইকাৰণে মানে আমি কিবা টেঙা এটা দিওঁ মানে টেঙা দিলে ডিঙিত নধৰে যে সেইকাৰণে বগৰী বা কিবা আম চাম বেলেগ কিবা দিলেও হয় ন আম বগৰী তেতেলী মানে যি পাৰে দিব পৰা যায় মানে এই আছে মানে আমি তেনেকুৱা মানে গুটিখিনি মানে ভৰাই দিম তেতেলী দিছোঁ তেতেলীখিনি মানে এইখিনি হেৰি কৰি পানীৰ লগত মিক্স কৰি এতিয়া এইখিনি মিহলা পানীৰ লগত আমি কচুখিনি হেৰিখিনি দি দিম তেতিয়া মানে ডিঙিত নধৰে সেইকাৰণে মানে টেঙাটো দিয়া হয় আৰু সো গাইজ এতিয়া টেঙাখিনি দিয়া হৈ গ'ল এতিয়া আমাৰ ৰেচিপিটো বেছি দেৰি নাই হৈ যাব একেবাৰে বহুত টেষ্টি হ'ব যেন লাগি আছে কি বা হয় খাই পেলাই আপোনালোকক জনাম আমাৰ সো গাইজ আমাৰ ৰেচিপিটো হৈ গ'ল দেখাটো ধুনীয়া লাগিছে খাওঁতে বা কেনেকুৱা লাগিব টেষ্ট কৰি চাম অকণমান এতিয়া গাইজ মই এতিয়া অলপ টেষ্ট কৰি চাওঁচোন কেনেকুৱা হৈছে গাইজ একদম ছুপাৰ বহুত টেষ্ট হৈছে খাই সঁচাকৈ কৈছোঁ বহুত টেষ্ট হৈছে
কেনেকৈ লাগিছে খাই আজি মানে বহুত মজা লাগিছে এনেকুৱা ৰেচিপি মানে মই আগতে কেতিয়াও খোৱা নাই মানে লাইফৰ ফাৰ্ষ্ট বনাইছোঁ এইটো আৰু মানে ইমান স্বাদ হৈছে মানে বহুত ভাল লাগিছে খাই পেলাই আপোনালোকে ঘৰত বনাব পাৰিব চ' গাইজ আজিৰ কাৰণে ইমানখিনি আছিলে চ' কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে আৰু হেপী থাকিব ভাল থাকিব কোৱা হেপী থাকিব ভাল থাকিব চ' টাটা বাই বাই